হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ গায়ত্ৰী বেনৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। ফাইনেলি আমি আহি পালোঁ নগাঁও বৰদোৱালৈ। আপোনালোকে চাই যাব। আমি এইবিলাক থহাত নৈবাত লৈ লৈছোঁ খুৰীজনীৰ দোকানৰ পৰা। মোৰ ফ্ৰেণ্ডছবিলাকক চাওকচোন কোন কোন আহিছে, কোনজনীক ভাল লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। খুৰা বৰ্ণালী, খুৰা আগত গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। আমি বেলেগ চাইড হৈ আহিলোঁ, গেটখন দেখা নাপালোঁ তাৰ বাবে। আৰু ককাজনক দেখা পাইছেনে, নাম গাব গৈ আছে আৰু আমি পিছে পিছে গৈ আছোঁ। আপোনালোকে জানেনে বৰদোৱা কোনে জন্ম পাইছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ দূৰত বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত হৈছিল। বটদ্ৰব্য স্থানখন মহাপুৰুষ শংকৰদেৱৰ শৈশৱ, কৌশল আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসৰ বৰদোৱাৰ বিশেষ মৰ্যাদা আছে। শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ বটদ্ৰব্য স্থানৰ বৰদোৱাৰ অসমৰ এখন পবিত্ৰ তীৰ্থস্থান। এই বৰদোৱা তথা আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱৰ বৰদোৱাত শ্ৰী শ্ৰী বটদ্ৰব্য স্থানখন স্থাপন কৰিছিল। এই বটদ্ৰব্য স্থানখনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। ফ্ৰেণ্ডছ, মই আপোনালোকক অলপকৈ কৈ দিলোঁ, বাকীবিলাক আপোনালোকেতো জানেই। চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগিছে। আমি আহি পালোঁ। চাইনবোৰ্ডখন যে দেখিছে তাত লিখা আছে জোতা চেণ্ডেল পিন্ধি অহা নিষেধ। তোমালোকে পিন্ধি নাহিবা। আৰু যোনে যোনে নাজানে মই এটা কথা কৈ দিব বিচাৰিছোঁ, ছোৱালীবিলাকে যদি বৰদোৱা স্থানলৈ আহে তেতিয়া তোমালোকে মেখেলা চাদৰ পিন্ধি আহিবা, কাৰণ ইয়াতে মূল নামঘৰটোত মেখেলা চাদৰ নিপিন্ধিলে ভিতৰত সেৱা কাঢ়িব নোৱাৰিব। আৰু ল'ৰাবিলাকক কৈ দিছোঁ তোমালোকে ধুতি পাঞ্জাবী পিন্ধিবা। আমাক ককাজনে দেখাই দিছে আমি যে নৈবাতকেইখন লৈ আহিছোঁ, নৈবাতকেইখন ক'ত থৈ দিব লাগিব, কাক দিব লাগিব। আমি তালৈকে গৈ আছোঁ। আৰু ছাইডত দেখি যে বগা কালাৰৰ নামঘৰটো দেখিছে, সেইটোত নাম প্ৰসংগ চলি আছে। ল'ৰাবিলাকে নাম গাই আছিল। আহিলে আৰু ইয়াতে সকলোৱে আহিলে যাত্ৰীসকলে বহি নাম গাব পাৰিব। ককাজনে মাতিলে আমাক। আমি এতিয়া গৈ আছোঁ। আমাক সুধিছে ক'ৰ পৰা আহিছা বুলি। আমি ককাজনক কৈ দিছোঁ ক'ৰ পৰা আহিলোঁ। আৰু ইয়াত ফ্ৰেণ্ডছ, আমি নৈবাত দি এতিয়া নামঘৰত ককাসকলে নাম গোৱা অলপ আমি তাতে সেৱা কৰি আহিলোঁ। আৰু মূল নামঘৰটো দুটা সিংহ দেখা পাব গেটত। আৰু মাইকী দুজনীয়ে মেখেলা চাদৰ পিন্ধি নাহি চুইজাৰ পিন্ধি অহাৰ বাবে সোমাব নোৱাৰিল। আমি সেৱা কাঢ়িলোঁ থাপনাত। আৰু আগৰ পিনে থাপনা এখন আছে, তাত আমি এতিয়া সেৱা কাঢ়িব গৈ আছোঁ। এজন ককাই কৈছে আগলৈও আছে থাপনা, তোমালোকে যোৱা তাত সেৱা কাঢ়িবা। আমি গৈ আছোঁ সেৱা কাঢ়িব। আৰু তাতে এজন ককা আছে, মই দেখা পাইছোঁ। আৰু মোৰ বান্ধৱীবিলাকে সেৱা কৰি আছিল। তাৰপাছত আমি চাৰিজনীয়ে গৈ পালোঁ। গৈ পাই আমিও সেৱা কাঢ়িম এতিয়া। আপোনালোকে চাবচোন এইটো থাপনা দেখিলে যে। আৰু ফ্ৰেণ্ডছবিলাকে সেৱা কাঢ়ি আছে। আৰু এই তিনিটা পাচি যি দেখিছে তাত ধূপৰ বাহাবিলাক থৈ দিছে। আৰু এতিয়া ককাজন যি দেখিছে, ককাজনে আমাক আশীৰ্বাদ দি সেৱা কৰাতে তাৰপাছত আমি ককাজনক সেৱা কাঢ়িম। আপোনালোকে চাই থাককচোন আমি কি কি কৰি আছোঁ, কি কি দেখাব পাৰিছোঁ।
এইটো এটা পুখুৰী আৰু এটা পুখুৰী আছিল, কিন্তু দুখিত দেখাব নোৱাৰিলোঁ, ভিডিঅ'টো ডিলিট হৈ গৈছে। ইয়াতে মাছ আৰু কাছু দিয়া আছে, মাছটোতো দেখা পাইছে কিজানি, কাছুটো এইটো দূৰত আছে, তো ভালকৈ দেখাব নোৱাৰিলোঁ। চ' এইখিনি ভিডিঅ'য়ে আপোনালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' বাই বাই আজিলৈকে।